10টা চিগাৰেট নজ্বলালে ৰাতি নুপুৱাই হয়নে পৰকীয়া প্ৰেম মনৰ বিভ্ৰান্তি মনৰ খেলিমেলি শাৰীৰিকভাৱে সুস্থ নহয় মানসিকভাৱে শক্তিশালী নহয় সামাজিকভাৱে কৰ্মপটু নহয় আৱেগিকভাৱে ধীৰস্থিৰ নহয় ককাই ভাইৰ প্ৰতি মৰম চেনেহ নাই এডোখৰ মাটি ভাগ কৰোঁতে ককাই ভাইৰ মাজত দা কথা লৈ কাজিয়া কৰি মৰো তেতিয়াহ'লে আপুনি কওক জাতীয় দেৱত কেনেকৈ জীয়াই থাকিব শিক্ষাগত অৰ্হতা কিমান আমাৰ শিক্ষাগত অৰ্হতা নাই ক্লাছ 9, 10 পঢ়িলোঁ 11, 12 পঢ়িলোঁ তাৰপিছত আমি কি কৰিলোঁ এটা কোম্পানীত চাকৰি কৰিবলৈ গুচি গ'লোঁ আমি অসমীয়া জাতিটোৱে পইচা পিছত দৌৰিলে নহ'ব পইচা আপোনাৰ পাছত দৌৰিব লাগিব কৰ্ম সংস্কৃতি শিকিব লাগিব শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব নিজৰ চৰিত্ৰৰ ওপৰত গুৰুত্ব দিব লাগিব নিজৰ স্বাভিমানী ডেকা হ'ব লাগিব আপুনি দৰ্জাখন বন্ধ কৰাৰ পাছত দৰ্জাখনৰ পৰা বাহিৰলৈ ওলাই আহোঁতে যিটো চৰিত্ৰ একেটা চৰিত্ৰ দৰ্জাখন বন্ধ কৰাৰ পাছতো হ'ব লাগিব দুটা ডুৱেল কেৰেক্টাৰলৈ ঘূৰি ফুৰিলে নহ'ব এটা কেৰেক্টাৰ হ'ব লাগিব মাৰি পিনে মাৰিম যে বিলাসিতা অসম নামৰ এটা অৰ্গেনাইজেশ্যন আছে যিটো অৰ্গেনাইজেশ্যনে অসমত থকা যিকোনো অসমীয়া বিৰোধী অপশক্তিৰ বিৰুদ্ধে 100% সন্মুখৰ পৰা নেতৃত্ব দিব সন্মুখ সময়ত যুদ্ধ দিব এতিয়া আমাৰ কি পৰে কিবা লাভালাভ আছে নেকি বিলাসিতা অসম কৰি আছো যে এতিয়া একো লাভালাভ নাই কিন্তু লাভালাভ 10 বছৰ পাছত আছে আজি যদি এই নেতৃত্ব আমি যদি নলওঁ বিলাসিতা অসমৰ মজিয়াৰ পৰা যদি আপোচবিহীন সংগ্ৰামখন যদি আগবঢ়াই নিনো 10 বছৰ পাছত আমি খাই থকা বৰ ঘৰত সেই বহিৰাগত ৰঘুমলা সেই জাতিটো আহি বহিৰাগত একাংশ দুষ্কৃতিকে আহি আমাৰ বৰ ঘৰৰ ভিতৰত সোমাই আমাক লঠিয়াব তেতিয়া কি কৰিব আপোনালোকে এতিয়া আমাৰ চাওক আমি সংখ্যা গৰিষ্ঠ হৈ সংখ্যা লঘুলৈ পৰিণত হৈছো আমি ভাবো যে আজি বৰুৱাক যদি কোনোবা বহিৰাগতে আমনি কৰিছে গগৈয়ে ভাবো আমি যাবলৈ দৰকাৰ নাই গগৈক যদি কোনোবা আমনি কৰিছে আমি হুছেইনে ভাবো যাবলৈ দৰকাৰ নাই হুছেইনক আমনি কৰিলে আমি ভাবো বড়োজনে ভাবো আমি যাবলৈ দৰকাৰ নাই এই যে জাতিটো যে ভাগ বিতণ্ডা কৰি পেলাই যে আমাৰ এইটো যিটো এটা বৃহত্তৰ অসমীয়া জাতিটো যে ভাগ বিতণ্ডা কৰি দিলে ভাগে ভাগে যে ৰাজনৈতিক এটা প্ৰৰোচনাত যে আমাৰ ভাগ কৰি দিলে তাক একত্ৰিত কৰাৰ এখনেই মজিয়া সেইখন হ'ল বিলাসিতা অসম গতিকে আহি থকা দিনত 3টা শব্দ অটল অজেয় আৰু অদম্য 3টা শব্দ কেতিয়াও কোনো কাৰণত নাপা হ'ব আৰু আপুনি যদি অটল অজেয় অদম্যক যদি আপুনি ভালকৈ যদি সাংবিধানিকভাৱে বা ব্যক্তিগতভাৱে আপুনি যদি শিকিবলৈ বা জানিবলৈ শিকা নাই তেতিয়াহ'লে বিলাসিতা অসমত কেতিয়াও মই নহটোৱে আপোনালোকক পোষকতা কৰোঁ বিলাসিতা অসম হ'ল মজিয়াখন এনেকুৱা এখন মজিয়া যিখন মজিয়াত অলংকাৰ হিচাপে আছে অসম পুলিচ প্ৰশাসনে তলব কৰা অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰা আৰু গ্ৰেপ্তাৰ আৰু তলবৰ কাৰণে জাতিৰ কাৰণে যদি মাত মাতোতে আপোনালোকে কেতিয়াবা আপোনালোকে যদি ভয় ভাবুকি আহিব বুলি ভাবে তেতিয়াহ'লে বিলাসিতা অসমত আহিব বিলাসিতা অসমত আপুনি একো নাপায় বিলাসিতা অসমৰ প্ৰাপ্তি কিমান বছৰ পাছত হ'ব সেইটো নাজানো কিন্তু বিলাসিতা অসমে ইয়াৰ যি কেইজন ত্যাগী ডেকাই অসম আৰু অসমীয়াৰ কাৰণে কাম কৰি লাগিছে আহি থকা অনাগত দিনত যুদ্ধ বিভিন্ন ধৰণৰ হ'ব পাৰে যুদ্ধ বৌদ্ধিকভাৱে হ'ব পাৰে যুদ্ধ শাৰীৰিকভাৱে হ'ব পাৰে যুদ্ধ মানসিকভাৱে হ'ব পাৰে গতিকে ইয়াত পদৰ লালসা কৰি ইয়াত কিবা কিবি পাম বুলি লালসা কৰি বিলাসিতা অসম আমি কৰি থকা নাই গম পাইছেনে আজি আপোনালোকে মই এজন হ'লো ডিষ্ট্ৰিক্ট পৰ্যায়ৰ জিলা পৰ্যায়ৰ মই মুখ্য সচিব মই কেন্দ্ৰীয় পৰ্যায়ৰ নহয় কেন্দ্ৰীয় সমিতিৰ নীতি নিৰ্দেশন আৰু তেওঁলোকৰ তত্ত্বাৱধানত আমি আপোনালোকৰ জিলা কমিটিখন গঠন কৰিব লাগিছোঁ ৰাইট সেইটো মোৰ পাৱাৰ নাথাকে ৰাইট নাথাকে কিন্তু মই এইডোখৰ জেগাৰ পৰা যদি কেন্দ্ৰীয় সমিতি এজন ব্যক্তিয়ে যেনেকৈ কাম কৰে তেনেকৈ যদি কৰিব পাৰোঁ তেতিয়াহ'লে আপোনালোকে এইডোখৰ জেগাৰ পৰা তাতোতকৈ ওপৰত কাম কৰিব পাৰে দৰঙৰ ইতিহাস দৰঙৰ যি ঐতিহ্য কেতিয়াও কোনো কাৰণত আমি মানে হেয় হ'বলৈ নিদিওঁ গতিকে আহি থকা দিনত চাওক আমাক বাকী একো নালাগে অসমীয়া সমাজত কিছুমান বস্তু কমিয়ে হৈ আছে নম্বৰ 1 অনৈক্যৰ মাজত ঐক্য কমি আছে আমাৰ ইউনিটি নাই আজি আপুনি যদি সচিবৰ দায়িত্বত আহিছে অহাকালিলৈ বেলেগ এজনে আপোনাক কামিবলৈ আৰম্ভ কৰিব খুচিবলৈ আৰম্ভ কৰিব ই কেনেকৈ সচিব হ'ল নতুনকৈ অহা যদি যোগ্য এজন ব্যক্তি আপুনি যদি যোগ্য ভোগ্য বসুন্ধৰা নীতিটো লৈ পেলাই যদি তেওঁ যদি সভাপতি বনাইছে তেতিয়াহ'লে আকৌ তাতোতকৈ পুৰণা এজন অযোগ্য ব্যক্তি খুচিবলৈ আৰম্ভ কৰিব গতিকে মোৰ পৰা এটাই অনুৰোধ বিলাসিতা অসমৰ মই এজন উজনি ল'ৰা হয় আজি নামনি মই যিমান মৰম পাইছোঁ সেই মৰমক কেতিয়াও কোনো কাৰণে মই পঢ়াব নোৱাৰোঁ নামনিৰ কাৰণে হবে সকলোৱে এটা হাত চাপৰি দিয়ক নামনি এখনো মোক বহুত মৰম দিছে মই ঘৰলৈ যাবলৈ পাহৰি থকা হৈছোঁ মাজে মাজে ৰাইট গতিকে আপোনালোকে যিখিনি মৰম দিছে নিস্বাৰ্থ মৰম সেই মৰমক মই মূল্য কেতিয়াও কোনো কাৰণত মই কেতিয়াও দিব নোৱাৰোঁ এই যি আপোনালোকৰ মৰম চেনেহ তাক মই সদায় মোৰ ত্যাগ এই ত্যাগ মোৰ জীৱন দিও হ'ব পাৰে মোৰ এই ত্যাগ অসমৰ কাৰণে জয় অসম হাজাৰবাৰ চিঞৰি হ'ব পাৰে এই ত্যাগ মোৰ বহুবাৰ কাৰাৰুদ্ধ হৈ হ'ব পাৰে গতিকে এটা কথা মই মনত ৰাখিব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ আপোনালোকক যুদ্ধখন কিন্তু শাৰীৰিকভাৱে যুদ্ধখনত কেতিয়াও কোনো কাৰণত জয় লাভ কৰিব নোৱাৰে আৰু বিলাসিতা অসম ইতিমধ্যে আমাৰ মুখ্য সাংগঠনিক সচিবে কৈ গ'ল মৰা কটা অৰ্গেনাইজেশ্যন নহয় যদি আমাৰ মাৰপিট কৰা অৰ্গেনাইজেশ্যন হ'লহেঁতেন আমি অলপমান সঁচাকৈ কৈছোঁ সঁচাকৈ জাতি কাৰণে বেয়া গুণ্ডা হয় মানে অলপ বেলেগ ধৰণৰ গুণ্ডা হয় আমি তেনেকৈ যদি হ'লোহেঁতেন মনে মনে চাগে কোনো নেদেখাকৈ অফ কেমেৰা মানুহ মাৰপিট কৰিলোহেঁতেন আমি অফ কেমেৰা একো কাম নকৰোঁ যি কৰোঁ অন কেমেৰা কৰোঁ গতিকে বিহাৰী বঙালী সেই চামটোক মৰা কটা অৰ্গেনাইজেশ্যন নহয় মাৰধৰ কৰা অৰ্গেনাইজেশ্যন নহয় কিন্তু আমি সি অসমীয়াই হওক অনা অসমীয়া হওক অসম আৰু অসমীয়া বিৰোধী যিকোনো অপশক্তিক যিকোনো অপশক্তিক সি বৰুৱাও লিখিব পাৰে সি হুছেইনো লিখিব পাৰে সি ঝাও লিখিব পাৰে সি দেও লিখিব পাৰে অপশক্তিক কিন্তু ভাঙি টচ টচ কৰি দিয়া হ'ব গতিকে এই ঢালখন অসম আৰু অসমীয়াৰ সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে যি মৰণপণ যুদ্ধৰ কাৰণে নিজক
মানে এটা জেগাত আনি পেলাই আপোচবিহীন সংগ্ৰামেৰে অটল অজয় অদম্য স্থিতিত থিয় কৰি লৈছোঁ। এই সংগ্ৰামখন কিন্তু কেতিয়াও কোনো কাৰণত কোনো পলাব নোৱাৰিব। আৰু কাৰোবাৰ যদি তেনেকুৱা যদি উদ্দেশ্য আছে যে ইয়াত আহি পেলাই মই গোজ পুতি মই বদনৰ এটা ভাও ল'ম, তেতিয়াহ'লে এতিয়া ইতিমধ্যে ইয়াৰ পৰা যাওক। কাৰণ বীৰ লাচিত অসম মজিয়াৰ যি সংবিধানৰ যি তিক্ততা, যি কঠিনতা, এইবিলাক বহিৰাগত ব্যক্তিৰ কাৰণে যেনেকুৱা আমাৰ বদনসকলৰ কাৰণে